everyone, Jamie, where's the water? Thanks for নমস্কাৰ মোৰ ইউটিউব চেনেল সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে, মই বৰ্তমান ভালে আছোঁ। আৰু আজি হৈছে কাতি বিহু। আপোনালোক সকলোকে কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাটি লাগি আছে মানে তুলসী তল মুচি আছিলোঁ আৰু আমাৰ বাইদেউহঁতেও তুলসী তল মুচি আছে। ৰ'ব মই দেখুৱাইছোঁ, তুলসী তল মুচি আছে। বাইদেউহঁতে মানে আৰু এজনী গ'ল, তাইক পানী আনিবলৈ পঠিয়াইছোঁ। আমি দুজনী এতিয়া মুচি আছোঁ, মই অলপ ভিডিঅ' কৰি আছোঁ। আৰু এজোপা তুলসী আছে, মই এবাৰ ভিডিঅ' এটা দেখুৱাইছিলোঁ যেতিয়া সৰু আৰু এজোপা ৰুইছিলোঁ, সেইজোপা মানে ডাঙৰ হৈ মৰি থাকিলে, সেইকাৰণে এইবাৰ নতুন এজোপা ৰুইছোঁ। আমাৰ মাতাশ্ৰী কাম কৰি আহিছে আৰু আমাৰ খুৰীয়ে ঘৰ সাৰি আছে। হেল্ল' এভৰিৱান, এতিয়া আমি মুচি আছোঁ। লাহেকৈ আজি কি কিনো হয় দেখুৱাম, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। মই অলপ মুচি দিছোঁ মানে আপোনালোকে ভাবিব নহয় মই একো নাই গাওঁ এইটো কৰাই নাই তাই একো মানে ভণ্টিয়ে কৈছে মানে তাই অকলে ক্ৰেডিটটো ল'ব বিচাৰিছে। চাই দিব আমাৰ লাষ্ট হেৰি দেই, এয়া আমাৰ বাইদেউ এজনী আমাৰ জেমি হয় দেই। কালি মানে দুখ পালে, কুকুৰে কামুৰিলে আৰু ইভাগে পিছতে নাহে, চব চেল লাগিবলৈ লৈছে। তাই এতিয়া লেঙুৱাই আছে, বেয়াই লাগে আৰু। ক'লৈ গৈছ? তই আকৌ মাৰ খাব গৈছা? এতিয়া আমি গৈ আছোঁ পথাৰলৈ। এয়া মায়ে পথাৰ চাবলৈ গৈ আছোঁ আৰু মায়ে ৰ'দ দিছে, ছাতিটো লৈ গৈছোঁ। এইফালে চব দেখিছে গোটেই পথাৰ। এইফালে আমাৰ আছে আৰু এইফালে একদম আছে আৰু আমি গৈ আছোঁ পথাৰৰ মাজে মাজে। গাইজ এইফালে যাবলৈ মোৰ দিগদাৰ হৈ গৈছে। মাতা যি গৈ আছে, মা সেই ওখডোখৰ আমাৰ বোলে, আৰু ইফালে আছে আৰু ওখডোখৰ কিমান বৰা আৰু বাকীবোৰ ক'ত? অঁ বাকীবোৰ এইবোৰ কি হয় হে? এইবোৰ মাছুৰি বোলে। পথাৰ চাই হ'ল। এতিয়া আমি সোমাম, এই ওচৰতে পথাৰৰ ওচৰতে খুৰীহঁতৰ ঘৰ আছে, তালৈকে সোমাম। মই বহুত দেৰি ৰখাওঁ নাই, তাই ক'লে সোমাওঁ বুলি, যাওঁ ব'লক। আৰু এইটোৱে হৈছে খুৰীহঁতৰ ঘৰ। টিভি চাই আছে চাগে, মাত শুনি আছোঁ, ব'লক আৰু যাওঁ। গোটেই জপনা পাৰ হৈ আহিব লাগে আৰু এইফালে এই জংঘলখিনি পাৰ হৈ ইয়াত হৈছে দিখৌ নৈ, এইফালে যাব লাগিব। A few moments later. এয়া ভঁৰালত চাকি জ্বলা হৈছে আৰু লগতে এখন শৰাই আগবঢ়োৱা হৈছে, মানে তুলসী তলৰ লগতে। প্ৰত্যেক বছৰে কাতি বিহুত আমাৰ ভঁৰালতো চাকি এগছ আৰু শৰাই দিয়া হয়। মই গৈছোঁ, ৱেইট।
পথাৰত চাকি জ্বলাবৰ কাৰণে ওলাইছোঁ। সিহঁতি একদম খুব দৌৰিছে জ্বলাব নাপাম বুলি কয়। এইফালে চবেই জ্বলালে, অকল আমি আছিলোঁ জ্বলাবৰ কাৰণে। চবেই জ্বলালে একদম। আমি ঘৰলৈ কাৰণে গৈ আছোঁ। ঘৰ পালোহি। আৰু এয়া খুৰাই বুটত দিবৰ কাৰণে নাৰিকল কাটিছে। আমাৰ ৰান্ধনীয়ে প্ৰসাদ বিতৰণ কৰিছে। আজি চাদৰখন ডিঙিৰ পৰা নুগুচাই হ'ল। একদম টিকলি কাটিছে। আমাৰ পৰা একদম বুট বিতৰণ কৰিছে। নিজলে সৰহকৈ লৈ লৈছোঁ। নহয় চবকে এইটো খাইছে। দুইজনী হাঁহি ক'বই পৰা নাই একদম।